নমস্কাৰ, স্বাগতম জনাইছোঁ আছামিজ বন্ধু ইউটিউব চেনেলতে। মই মৰিগাঁৱত আছোঁ আজি। মৰিগাঁৱত কালি আহি পালোঁ, ব্লগ বনাব পৰা নাছিলোঁ। আজি ব্লগ আপোনালোকক দি আছোঁ। এতিয়া গৈ আছোঁ মৰিগাঁৱৰ কিছুমান ভাল লগা ঠাইলৈ। আজি মৰিগাঁও টাউনখনো আপোনালোকক দেখুৱাম। মই প্ৰায়ে মৰিগাঁওখনলৈ আহোঁ। মৰিগাঁওখনত আহি কিছু ভাল লাগে, যথেষ্ট ভাল লাগে। আমি এতিয়া মৰিগাঁৱত নেলিত গৈ আছোঁ। কিছু কাম থকাৰ বাবে নেলিত গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তা, বাট পথ। আমি মৰিগাঁৱৰ নগাঁও ফালে ৰাওনা হৈ আছোঁ। দেখিছে, মৰিগাঁৱত সঁচাকৈ আহি খুবেই মোৰ ভাল লাগে। ইয়াৰ ঠাইবোৰ ফুৰিবলৈ বহুত ভাল ভাল জেগা আছে। মৰিগাঁৱত আহি পাইছেনে নাই কমেণ্টত মোক জনাব। এইখন মেলি বজাৰ চাগে আপোনালোকে দেখিছে। এইখন কি হয়? হা? এইখন দণ্ডুৱা হয়। দণ্ডুৱাত ইয়াত বজাৰৰ পৰা সম্পূৰ্ণভাৱে বজাৰ হৈছে দণ্ডুৱাত। ধুনীয়া জেগা মৰিগাঁও। ধুনীয়া ধুনীয়া লোকেশ্যনত আমি গৈ আছোঁ আজি। আমি দণ্ডুৱা পাৰ হৈ আহিলোঁ বৰ্তমান। দোকান এখনত ৰখিছিলোঁ আমি। এতিয়া ঠাণ্ডা নাই বুলি কৈছে। ঠাণ্ডা এটা আলহীৰ ঘৰলৈ লৈ যাম বুলি ভাবিছিলোঁ, ঠাণ্ডা নাই। এতিয়া আমি আকৌ যাম আগফালে। নেলি কিমান দূৰ আছে? চৰাইবাহী। গাড়ী মটৰ সম্পূৰ্ণভাৱে এতিয়া চলাচল হৈ আছে। এইজন মোৰ বন্ধুজন, প্ৰায় ইয়াৰ লগত মই কবিতা গান লিখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কমেণ্টত জনাব। মোৰ কবিতাবোৰ ফেচবুকত আপলোড দিয়া হৈ আছে, আপোনালোকে চাই মোক কমেণ্টত জনাব কেনে পাইছে কবিতাবোৰ। গৈ আছোঁ নেলি। নেলিৰ পৰা আমি চৰাইবাহী যাম, নগাঁও চৰাইবাহী। আমি গৈ আছোঁ সেউজীয়াৰ মাজে মাজে ধুনীয়া এটি লোকেশ্যনত। আহক আপোনালোকেও ভিডিঅ'টো
ইয়াতে ৰখিছোঁ এইফালে মোৰ বন্ধুজনে কিবা এটা লৈ আছে টাউনখন কিছু ভালে বহুতো ভাল ভাল মানুহ লগ পাইছোঁ আমি বৃহৎ দোকানখনত আমি সোমাইছোঁ মাজা বটল ল'বলৈ লৈ ল'লোঁ মাজা খাবলৈ এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ বহি লৈছোঁ স্কুটিত এতিয়া আমি মাজাৰ জুতি ল'ম গৈ অলপ গৈ আছোঁ আমি এতিয়া গৈ আছোঁ আছে বহিলেও ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লাগিব আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' কাষৰ বেল আইকনত ক্লিক কৰি দিব নমস্কাৰ